হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? হেপ্পী নিউ ইয়েৰ। প্ৰথমতে মই হেপ্পী নিউ ইয়েৰ জনাইছোঁ সকলোকে। যিহেতু নৱবৰ্ষৰ আজি প্ৰথম দিন হয় 1 তাৰিখ জানুৱাৰী মাহৰ। সকলোকে শুভকামনা জ্ঞাপন কৰিলোঁ। আনফালে আজি স্পেচিয়েল বুলি তেনেকুৱা একোৱেই নাই বাৰু। যোৱাকালি আমি বহুতখিনি খালোঁ, তাতে ফূৰ্তি কৰিলোঁ। আজি আকৌ খুৰীহঁতৰ লগত লগ পেলাই নিজৰ ভাতটো নিজে নিজে লৈ পেলাই আমি পথাৰত খাওঁগৈ। এতিয়া মই ৰেডি চেডি কৰিলোঁ। ৰাতিপুৱাৰ পৰা মই নিজকে ৰেডি কৰিবলৈ পৰা নাই, কিন্তু খানা চানা এইবিলাক বনাই আছিলোঁ। আকৌ পাহিকো ৰেডি কৰিলোঁ, আকৌ ঘৰতো অলপ কাম ওলালে সেইবিলাকো কৰিলোঁ। জাষ্ট এনেকৈ আছোঁ আৰু এতিয়া খানা পিনাবিলাক লৈ পিনে পথাৰত খাওঁগৈ। আপোনালোকে কোনে কোনে বাৰু এনজয় কৰিছে, হয়তো যোৱাকালিও কৰিছে আৰু আজিও কৰিছে চাগে। আমাৰ আকৌ এদিন হ'ব বাৰু এনেকুৱাকৈ মানে প্ৰগ্ৰেম আছে। এতিয়া জানুৱাৰী মাহটো গোটেই মাহটোৱে মানে প্ৰগ্ৰেম থাকিব। এয়া মাইনুৱে কিন্তু এতিয়ালৈকে চব্জি বনাই আছে, এতিয়ালৈকে হোৱা নাই। ওপৰত বিলাহী দুটাহে দেখিছোঁ, কি ৰান্ধিছে জানো। আনফালে খুৰীয়ে বিট আৰু কিবাকিবি মিক্স কৰি পেলাই চালাড বনালে আৰু ভাতবিলাক আৰু বেঙেনা পিটিকা। আনফালে পাহি খেলি আছে ডেইজিৰ লগত, অকণমানো আমনি চামনি কৰা নাই। তাই গম পাই গ'ল যে আমি ক'ৰবালৈ লৈ যাম, সেইবাবে আমনিও কৰা নাই, টোপনিও ধৰা নাই। পিছে তাই গা পা ধুৱাই দিলোঁ তাকো। এতিয়া খেলি আছে, অকণমান দেৰি খেলি লওক, তাৰপিছত যাম আৰু। এয়া মই ভাতৰ বেগটো লৈ লৈছোঁ এনেকৈ। ইয়াতে ভাত আছে, পানী আছে আৰু পাহিক খুৱাবও লাগিব তাতে, নহ'লে তাইতো এনেই বহি নাথাকিব। এখন প্লেট লৈ লৈছোঁ, তাইকো অলপ ভাত দি দিম, খেলি থাকিব তাই তেনেকৈ। এয়া পুদলিটো পাইছোঁহি আৰু আমাৰ ঘৰৰ মানে পুদলি ইপাৰেদি পথাৰখন আছে, একেবাৰে নিচেই কাষত। খুবেই ভাল হয়, তেনেকুৱা সুবিধা হয়, পটককেনে মানে ভাতবিলাক পথাৰত খাবলৈ পৰা যায়। ভাল লাগে আৰু তেনেকুৱা হৈ থাকিলে, ওচৰত যদি পথাৰখন থাকে খুবেই ভাল। পটককেনে যাবও পাৰি বহোঁগৈ বুলি আৰু ভাতো খাবলৈ যাব পাৰি। এয়া আমি গৈ আছোঁ, খুৰীয়ে ভাতবিলাক লৈ গৈ আছে। এইবিলাক কিন্তু খুৰীহঁতৰ ভাত, মোৰবিলাক কিন্তু মই বেগত লৈ ল'লোঁ। আনফালে পাহিক লৈ গৈছে ডেইজিয়ে, সেই তাত খুৰী বহি আছে, আগতীয়াকৈ গৈ পেলাই খুৰী তাত বহি আছেগৈ। এতিয়া গৈ থাকোঁ আৰু এনেকৈ। এয়া আমি খাবলৈ আৰম্ভ কৰি দিছোঁ, খুৰীহঁতে দি আছে আৰু পাহিক দেখিছে এনেকৈ দি দিছোঁ, কেনেকৈ মানে খেলি আছে তাই। এয়া মোৰ হয়, মই লৈ আহিছিলোঁ মাছৰ পেটু আছিলে, মাছ আছিলে আৰু আছিলে সৰু ভেকুৰী পিটিকা লৈ আহিছিলোঁ আৰু আচাৰ লৈ আহিছিলোঁ। এয়া মই খাবলৈ আৰম্ভ কৰি দিলোঁ, একেবাৰে মানে চব্জি ভৰ্তি, এইফালেদিও ভৰ্তি। মানে এজনী মানুহে খাবলৈ মানে অসুবিধা হৈ যায় ইমানবিলাক থাকিলে, কাৰণ চবৰ পৰাই অলপ অলপ দি দিয়া হয়, লৈ লোৱা হয়, চবলৈ মানে শ্বেয়াৰ কৰি খোৱা হয় আৰু খুবেই ভাল লাগে। খুন্দাকৈ হ'লেও পথাৰত খাই খুব ভাল লাগে। এতিয়া খাই বৈ হৈ গ'ল আৰু এজনী খুৰী আহিলে, এনেই বহিবলৈ আহিছে আৰু। ইয়াতে অকণমান দি বহোঁ। আমি অনা পাতবিলাক ছাগলীকেইজনীয়ে খাই পেলালে, দেখিছে নহয় ছাগলীকেইজনী, পোৱালিকেইটা কম মৰম লগানে। এয়া বাচন বৰ্তন এনেকৈ পৰি আছে, বৰ অৱহেলা লাগে। আমাৰ মানে এতিয়ালৈকে খোৱা শেষ হোৱাই নাই। এতিয়া আকৌ আনিলোঁ কমলা লৈ আহিলে। তাৰপাছত আকৌ অলপ সময়ৰ পাছত গাঁৱৰফালে ওলাই গ'লোঁ এখন ঘৰলৈ, যিখন ঘৰত আছে বহুত হাঁহ, মানে ব্ৰইলাৰ হাঁহ বুলি কয়, তাকে চাবলৈ ওলালোঁ গোটেইকেইজনীয়ে মিলি পেলাই। এতিয়া গৈ আছোঁ আৰু পাহিক লৈ গৈ আছে মাইনুৱে। এয়া সিহঁতৰ ঘৰত বাইদেৱে দিলে চাহ খাবলৈ, লালমোহন আৰু গাখীৰ চাহ। এয়া বাইদেৱে আহি পেলাই দিছেহি এখন চামুচ আনি পেলাই। এতিয়া এই হাঁহখিনি চাইছোঁ, কোনটো ডাঙৰ কোনটো সৰু, মানে চব একে জোখাৰে হয়, এনেই সৰু ডাঙৰ তেনেকুৱা দেখায়, একেই হয় বাৰু। এয়া ঘৰটো হয় বাইদেউহঁতৰ ঘৰটো, নতুনকৈ বনায়ো আছে বাৰু। এয়া আমি এতিয়া অকণমান আগৰ ফালেদি খোজকাঢ়িবলৈ আহিলোঁ ৰাস্তাত পিনে, মানে বেলিটো একেবাৰে মানে মাৰ গৈছে এতিয়া, সেইবাবে ফটোখিনিও ইমান ভালকৈ উঠা নাই বাৰু। আমি আকৌ আহিলোঁ পথাৰত বহিবলৈ এতিয়া, অকণমান দি এনেকৈ বহোঁ বুলি। দেখিছে নহয় বেলিটো মাৰ গৈছে যে, একদম মানে ৰঙচুৱা টাইপৰ কেনেকুৱা হৈ আছে। এতিয়া অকণমান এনেকৈ বহিছোঁ ইয়াতে। ভালো আকৌ আনিলে পেহীজনীয়ে টেঙা, খাইছিলোঁহে আমি ভাতৰ লগত। আকৌ এতিয়া আবেলি সময়ত আকৌ টেঙা লৈ আহিলে, টেঙা মানে নেমু আৰু কমলা, তাকে কাটিছে এতিয়া পেহীয়ে, তাৰে আৰু অলপ অলপ খাম আৰু। এতিয়া কিন্তু টেঙা খোৱা সময় নহয়, তথাপিও খাওঁ আৰু অলপ চলপ। এয়া পাহি এতিয়া পদূলি মুখত লৈ আহিলে মাইনুৱে, আৰু লওঁ কৈছে ভাইটি এটাই, নাই নাযায়,
এয়া খৰি সেইপিনে ডেজি গুচি গ'ল, মই আৰু ইয়াতে ৰৈ আছোঁ। সেই আৰু আজি সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ কাইলৈ লগ পাম, বাই বাই।